So hey guys, welcome back to my YouTube channel Pankaj Vlog. मैं আপোনালোকক আজি বানপানী দেখাবলৈ আহিছো। মই আছো এতিয়া বৰ্তমান খাৰৈ দলঙত। ইয়া চাওক পানী চাওক কিমান পানী বাঢ়ি আহিছে চাওক আৰু দেখাই আছো চাই থাকিব। কেউফালে গুজৰি গুমৰি আহিলে বন উটুৱাই নিলেহি গাঁওখন সুখৰে ঘৰখন পলকতে উটি গৈ গোহালিৰে গৰুহাল পলকতি অতিয়ে মোক কৰিলে কঙাল। তো গাইছ চাওক সৌতালৈকে পানীয়ে পানী তাত কেইবাখনো গাঁও আছে সেয়া চাগে ডুব গৈছে আৰু কালি পৰহি পানী বাঢ়ি আহিলে আৰু ডুব যাব চাওক কিমান পানী সাগৰ মহাসাগৰৰ দৰে হৈ আছে চাওক চাৰিওফালে পানীয়ে পানী। এইফালে চাগে এখন হৈছে নদী আৰু কাষত সেইবিলাকো কালি পৰহি মানে তলেই যাব চাগে। কিমান পানী চাওক কিমান ভয়ানক পৰিস্থিতি হ'ব পাৰে বাৰু ইয়াত। আশা কৰোঁ যাতে সোনকালে পানী কমক আৰু চাওক চাৰিওফালে পানী 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 যিটো গতিত বাঢ়িছে আৰু গাঁও ভূঁইবিলাক মাজে মাজে তলেই যাব চাওক কেনেকুৱা ভয়। আৰু এইফালে ল'ৰা কেইটামান জাল মাৰি আছে চাওক কি মাছ পাইছে চাওঁ বাৰু। বাপৰে এখনো বহুত ডাঙৰ জাল চাওক দুজনে মাৰিছে। চাওক কেনেকৈ উঠি আছে নাৱত আৰু এতিয়া মাছ ধৰিব আপোনালোকক দেখাইছো। চলিয়ে শুরু করতে हैं। ওই মাছরে ভালে পাও মুয়া খলিহনা খাকরে ভালে পাও পালেং লফা সোয়ালির ভালে পাও মিঠা বরনৈ ককালাহি পাহি কুলত কটা তোকে দেখা পাই বাঢ়িছে জানৈ মনৰে ভিতৰৰ নৈ নিজৰা। আৰু এয়া সিহঁতে মাছ ধৰি আছে চাওক কি মাছ পাইছে চাম ৰ'ব। জাল দাঙি আছে দুজন মানুহে চাওক ইমান ডাঙৰ নাও লৈ। এইখন আমাৰ ফালে বাগজাল বুলি কয়। উঠা 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 চাওক এনেকৈ দুজন মানুহে ধৰি লৈ জাল চাই আছে। কি সোমাইছে মোৱা চাওক চাওক কেনেকৈ টানি আছে আৰু শেষে হ'ব বেছি দূৰ নাই। মাছ সোমাইছে বোলে এয়া চাওক কি মাছ আছে চাওঁ ৰ'ব। আৰু সিহঁতে বাপৰে বা জোকাৰিছে চাওক ওচৰলৈ লৈ যা তাতে উঠাই দিলোঁ দেখোন জাল। বহুত কষ্ট দেই এইবোৰ। দাঙি আছে শেষে হ'ব আৰু চাওক তো চাওক সিহঁতে জাল দাঙি আছে আৰু কি মাছ আহিছে নাজানো। চাওক থোপাই থোপাই আনি আছে ওচৰত আহিছে নাই আৰু মাছকেইটা দেখাব নোৱাৰিলোঁ আপোনালোকক বেয়া নাপাব প্লিজ। তো বাই বাই ভিডিঅ'টো ইয়াতে খতম কৰিছে বোলে। अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उसके साथ सूर्य नमस्कार करो या फिर अनुलोम विलोम।